নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আজি এই ভিডিঅ'টোত মই দুখনকৈ এডভাৰটাইজমেন্ট লৈ আহিছো য'ত আপোনালোকৰ বহুকেইটা গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্ট ওলাইছে, লগতে এসিস্ট্যান্ট প্ৰফেছৰৰ পোষ্ট ওলাইছে। সো ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাই যাওক। এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ এটা কি কোৱালিফিকেশ্যন লাগিব এণ্ড কেনেকৈ আপোনালোকে এপ্লাই কৰিব সকলোখিনি জনাই দিম। সো আজি প্ৰথম এডভাৰটাইজমেন্টখনলৈ আগবাঢ়িছো, যিখন ওলাইছে আপোনালোকৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ফালৰ পৰা। ইয়াতে আপোনালোকৰ এসিস্ট্যান্ট প্ৰফেছৰ এণ্ড গ্ৰেড 3 এণ্ড গ্ৰেড 4 কাৰণে পোষ্ট ওলাইছে। এসিস্ট্যান্ট প্ৰফেছৰৰ কাৰণে ইংলিছ সাবজেক্টৰ কাৰণে এটা, ফিজিক্সৰ কাৰণে 3টা, কেমিষ্ট্ৰিৰ কাৰণে 3টা, বটানীৰ কাৰণে 3টা, জিঅ'লজিৰ কাৰণে 3টা এণ্ড মেথমেটিক্সৰ কাৰণে 3টা পোষ্ট ওলাইছে। তাৰপিছত ইয়াতে আপোনালোকৰ গ্ৰেড 3 কাৰণে জুনিয়ৰ এসিস্ট্যান্টৰ কাৰণে পোষ্ট ওলাইছে, টোটেল পোষ্ট ওলাইছে 4টা। তাৰপিছত গ্ৰেড 4 পোষ্ট ওলাইছে ফৰ লেবৰেটৰী এসিস্ট্যান্ট এটা পোষ্ট এণ্ড লেবৰেটৰী বিএৰ কাৰণে 4টা পোষ্ট ওলাইছে। তাৰপিছতে আহিলে এডুকেশ্যন কোৱালিফিকেশ্যন। সো ইয়াতে কৈছে যে এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড সিলেকশ্যন প্ৰচিডিউৰ উইল বি এজ পাৰ গভৰ্ণমেণ্ট অফিচ মেমৰেণ্ডাম। তাৰমানে গভৰ্ণমেণ্টৰ আণ্ডাৰত মেমৰেণ্ডাম মানে এখন নটিচ হয়, যিখনত আপোনালোকৰ যিকোনো ধৰণৰ এসিস্ট্যান্ট প্ৰফেছৰ হওক, গ্ৰেড 3 গ্ৰেড 4 পোষ্ট হওক, সকলোৰ কাৰণে এটা ফিক্স এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড সিলেকশ্যন প্ৰচিডিউৰ তেওঁলোকে মেনশ্যন কৰি দিছে, যিটো সকলোৱে ফ'ল' কৰিব লাগিব। সো এই মেমৰেণ্ডাম কেইখনৰ মতে আপোনালোকে যদি এসিস্ট্যান্ট প্ৰফেছৰৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব ইন পাৰ্টিকুলাৰ সাবজেক্ট। মানে আপোনালোকে যদি ইংলিছৰ কাৰণে এপ্লাই কৰে ইংলিছত আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব, ফিজিক্সত এপ্লাই কৰিলে ফিজিক্সত মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব, তেনেদৰে উইথ 50% মাৰ্ক। লগতে আপোনালোকে নেশ্যনেল এলিজিবিলিটি টেষ্ট নহ'লে বা ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট পাছ কৰা হ'ব লাগিব। তাৰপিছত আপোনালোকে যদি গ্ৰেড 3 পোষ্ট জুনিয়ৰ এসিস্ট্যান্টৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোক কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন পাছ। লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচেছত আপোনালোকৰ কম্পিউটাৰ টেষ্ট লোৱা হ'ব। গ্ৰেড 4 পোষ্ট যেনেকৈ লেবৰেটৰী এসিস্ট্যান্ট এণ্ড লেবৰেটৰী বিএৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ 8 পাছৰ পৰা 10 পাছলৈ এপ্লাই কৰিব পাৰিব। লগতে এই গ্ৰেড 4 পোষ্ট কেইটাৰ কাৰণে আপোনালোকৰ ৰিটেন টেষ্ট, টাইপিং টেষ্ট এণ্ড ইণ্টাৰভিউ থ্ৰু সিলেকশ্যন কৰা হ'ব। তাৰপিছতে আহিলে এজ লিমিট। তো এজ লিমিট আপোনালোকৰ মেক্সিমাম এজ 38 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকে আনৰিজাৰ্ভ কেটেগৰী হয়। আৰু যদি আপোনালোকে SC ST হয় আপোনালোকৰ 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব, OBC MOBC হ'লে 3 ইয়াৰ্ছৰ এণ্ড PWD হ'লে মানে 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব। তাৰপিছতে আপোনালোকে যেতিয়া ইয়াত এপ্লাই কৰিব, এপ্লাই কৰাৰ সময়ত আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। যিসকলে এসিস্ট্যান্ট প্ৰফেছৰৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে 1500 ৰুপিজ পে' কৰিব লাগিব এণ্ড যিসকলে গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্টৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে 500 ৰুপিজ দিব লাগিব। পে'মেণ্ট কৰিবলৈ ইয়াতে একাউণ্ট নম্বৰ আপোনালোকক দি দিছে, এই নাম্বাৰটোতে আপোনালোকে পে'মেণ্ট কৰিব লাগিব। তাৰপিছতে শেষতে আহিলে আপোনালোকে কেনেকৈ এপ্লাই কৰিব। সো আপোনালোকে যদি এসিস্ট্যান্ট প্ৰফেছৰৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম পাব, আৰু যদি আপোনালোকে গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম পাব। দুইখনৰ লিংকে মই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সতে দি দিছোঁ। সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰি ল'ব। তাৰপিছত আপোনালোকে যে পে'মেণ্ট কৰিছিলে সেই পে'মেণ্ট ৰিচিপ্টটো ল'ব। তাৰপিছত আপোনালোকে গোটেই ডকুমেণ্টখিনিৰ সৈতে আপোনালোকে পোষ্ট কৰি পঠাব লাগিব। এড্ৰেছটো আপোনালোকে তলতে দিয়ে দিছে, এইটো এড্ৰেছত পঠাব লাগিব। লগতে আপোনালোকে সেই এপ্লিকেশ্যন কপি, পে'মেণ্ট প্ৰুফ এণ্ড ডকুমেণ্টখিনি স্কেন কৰি এটা PDF বনাই আপোনালোকে ইয়াতে দিয়া মেইল IDটোতো পঠাব লাগিব। আৰু এইখিনি কাম আপোনালোকে 15 ডেজৰ ভিতৰতে কৰিব লাগিব, যিহেতু এখন এডভাৰটাইজমেণ্ট যোৱা 15 মাৰ্চত ৰিলিজ হৈছিলে। সো আপোনালোকৰ হাতত অহা 30 মাৰ্চলৈকে সময় আছে। সো ইণ্টাৰেষ্টেড সকলে এপ্লাই কৰি ল'ব পাৰিব। তাৰপিছতে আজিৰ ছেকেণ্ডখন এডভাৰটাইজমেণ্টলৈ আগবাঢ়িছোঁ, যিখন ওলাইছে আপোনালোকৰ বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় গোলাঘাটৰ ফালৰ পৰা। ইয়াতো আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে, গ্ৰেড 3 গ্ৰেড 4 পোষ্টটো ওলাইছে, প্ৰফেছৰৰ পোষ্টটো ওলাইছে। সো ফাৰ্ষ্টতে আপোনালোকৰ যিখিনি হায়াৰ এডুকেশ্যনৰ পোষ্ট যেনেকৈ ৰেজিষ্টাৰ, কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন, ডেপুটি ৰেজিষ্টাৰ, ডেপুটি কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন, PA2 ভাইচ কাউন্সিলাৰ, এইখিনিত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। লগতে আপোনালোকৰ 5 ইয়াৰ্ছৰ পৰা 15 ইয়াৰ্ছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্ট। সো যিসকলৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে এইখিনি এডভাৰটাইজমেণ্টখনতে পঢ়ি চাব পাৰিব। মই নেক্সট পোষ্টলৈ আগবাঢ়িছোঁ, যিটো ওলাইছে আপোনালোকৰ এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ কাৰণে। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স নহ'লে বা ইনফৰমেশ্যন চায়েন্স নহ'লে বা ডকুমেণ্টাৰী চায়েন্স কৰা হ'লে এপ্লাই কৰিব পাৰিব। উইথ এটলিষ্ট 55% মাৰ্ক থাকিব লাগিব। লগতে NET মানে নেশ্যনেল এলিজিবিলিটি টেষ্ট নহ'লে বা ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট পাছ কৰা হ'ব লাগিব। ইয়াতে আপোনালোকৰ পোষ্ট ওলাইছে এটা, ইয়াতে আপোনালোকৰ চেলাৰী পে' কৰিব 57,700ৰ পৰা 1,82,400লৈকে।
এইটো পোষ্ট ৰিজাৰ্ভ ৰখা হৈছে জেনেৰেল কেণ্ডিডেটৰ কাৰণে। তাৰপিছতে আহিলে প্ৰফেচৰ এণ্ড এছ'চিয়েট প্ৰফেচৰৰ কাৰণে। এই পোষ্ট কেইটাৰ কাৰণেও মাষ্টাৰ ডিগ্ৰী কৰা নহ'লে PhD কৰাসকলে এপ্লাই কৰিব পাৰিব। লগতে যিসকল 8 to 10 ইয়াৰ্ছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰপিছতে আহিলে এছিষ্টেণ্ট প্ৰফেচৰ। চ' এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন পাৰ্টিকুলাৰ ছাবজেক্ট যেনেকৈ আছামিজ, কম্পিউটাৰ ছায়েন্স, ইকনমি, ইংলিছ, পলিটিকেল ছায়েন্স, ছচিয়লজি। ইয়াৰে যিকোনো এটা ছাবজেক্টত যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব উইথ 55% মাৰ্ক। লগতে আপোনালোকৰ নেশ্যনেল এলিজিবিলিটি টেষ্ট নহ'লে বা ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট পাছ কৰা হ'ব লাগিব। ইয়াতে আপোনালোকৰ প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে দুটা পোষ্ট ওলাইছে। ইয়াতে আপোনালোকৰ চেলাৰী পে' কৰিব 57,700ৰ পৰা 1,82,400লৈকে। তাৰপিছতে আহিলে গ্ৰেড 3 পোষ্ট। চ' ইয়াতে প্ৰথম পোষ্টটো ওলাইছে একাউণ্টেণ্টৰ কাৰণে। এই পোষ্টত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে MCom নহ'লে বা BCom পাছ উইথ একাউণ্টেঞ্চি নহ'লে বা ফাইনেন্স এজ এ মেজৰ ছাবজেক্ট। লগতে 1 yearৰ ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন বিচাৰিছে। লগতে এইটোও কৈছে যে আপোনালোকৰ যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে ইন এনি হায়াৰ এডুকেশ্যন ইনষ্টিটিউটত তেতিয়া আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। কিন্তু তাৰমানে এইটো নহয় যে আপোনালোকে ফ্ৰেছাৰ্ছে এপ্লাই কৰিব নোৱাৰে, ফ্ৰেছাৰ্ছে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়ালৈকে আপোনালোকক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো দিয়া হ'ব। ইয়াতে টোটেল পোষ্ট ওলাইছে এটা। ইয়াতে আপোনালোকৰ চেলাৰী পে' কৰিব 22,000ৰ পৰা 97,000লৈকে। লগতে গ্ৰেড পে'ও কৰিব 9,700 ৰুপিজ। ৰিজাৰ্ভ ৰখা হৈছে জেনেৰেলৰ কাৰণে। ছেকেণ্ড পোষ্টটো হৈছে একাউণ্টেণ্ট এছিষ্টেণ্ট। ইয়াতে আপোনালোকৰ BCom পাছ বিচাৰিছে উইথ একাউণ্টেঞ্চি নহ'লে ফাইনেন্স এজ এ মেজৰ ছাবজেক্ট। লগতে 1 yearৰ ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন বিচাৰিছে। ইয়াতো ছেমেই হয়, আপোনালোকৰ যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰেঞ্চটো দিয়া হ'ব। ইয়াতে পোষ্ট ওলাইছে এটা। ইয়াতে আপোনালোকৰ চেলাৰী পে' কৰিব 14,000ৰ পৰা 60,500লৈকে। লগতে গ্ৰেড পে'ও কৰিব 8,700 ৰুপিজ। এই পোষ্টটো ৰিজাৰ্ভ ৰখা হৈছে OBC MOBCৰ কাৰণে। তাৰপিছত 3 নম্বৰ পোষ্ট জুনিয়ৰ এছিষ্টেণ্ট। চ' ইয়াতে আপোনালোক কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন পাছ। আৰু যদি আপোনালোকে কম্পিউটাৰ এপ্লিকেশ্যন কৰি ৰাখিছে তেতিয়া আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। লগতে যিসকলে এক্সপিৰিয়েঞ্চ আছে তেওঁলোককো প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াতে আপোনালোকৰ পোষ্ট ওলাইছে দুটা। চেলাৰী পে' কৰিব 14,000ৰ পৰা 60,500লৈকে। গ্ৰেড পে' কৰিব 6,400 ৰুপিজ। 4 নম্বৰ পোষ্ট ওলাইছে অফিচ এছিষ্টেণ্টৰ কাৰণে। কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন পাছ। লগতে 6 monthৰ ডিপ্ল'মা কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে। টোটেল পোষ্ট ওলাইছে 4টা। ইয়াতে চেলাৰী পে' কৰিব 14,000ৰ পৰা 60,500লৈকে। গ্ৰেড পে' কৰিব 6,400 ৰুপিজ। এইটো পোষ্ট ৰিজাৰ্ভ ৰখা হৈছে STB, OBC MOBC, আনৰিজাৰ্ভ SCৰ কাৰণে। তাৰপিছত শেষতে আপোনালোকৰ গ্ৰেড 4 পোষ্ট ওলাইছে যিটো পিয়নৰ কাৰণে ওলাইছে। এই পোষ্টটোৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ 10 পাছ। ইয়াতে পোষ্ট ওলাইছে এটা। চেলাৰী পে' কৰিব 12,000ৰ পৰা 52,000লৈকে। লগতে গ্ৰেড পে' কৰিব 4,400 ৰুপিজ। তাৰপিছত আহিলে এজ লিমিট। তো এজ লিমিট ইয়াতে মিনিমাম এজ লিমিট দিয়া নাই, কিন্তু মেক্সিমাম আপোনালোকে 38 to 40 এজলৈকে এপ্লাই কৰিব পাৰিব যদিহে গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্টৰ কাৰণে এপ্লাই কৰে। তাৰপিছত ইয়াতে ইম্পৰ্টেণ্ট নোটছ কেইটামান দিছে যিখিনিত কৈছে আপোনালোকৰ যিখিনি টিচিং জব এণ্ড অফিচাৰ লেভেলৰ জব সেইখিনিৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এণ্ড যিখিনি গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্ট হয় সেইখিনিৰ কাৰণে আপোনালোকৰ ৰিটেন টেষ্ট, কম্পিউটাৰ টেষ্ট এণ্ড পাৰ্চনেল ইণ্টাৰভিউ লোৱা হ'ব। আপোনালোকে যদি এই পোষ্টবিলাকত এপ্লাই কৰিব তেতিয়া এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। অফিচাৰ লেভেলৰ পোষ্টৰ কাৰণে আপোনালোকে 2,000 ৰুপিজ পে' কৰিব লাগিব। টিচিং পোষ্টৰ কাৰণে এপ্লাই কৰিলে 500 ৰুপিজ। এণ্ড গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে কৰিলে 500 ৰুপিজ পে' কৰিব লাগিব। এণ্ড এপ্লিকেশ্যন পে'মেণ্টৰ কাৰণে ইয়াতে আপোনালোকৰ SBI একাউণ্ট নাম্বাৰ এণ্ড IFC কোড দিয়া আছে। এইটো নাম্বাৰতে আপোনালোকে পে'মেণ্ট কৰিব লাগিব। তাৰপিছত এপ্লাই কেনেকৈ কৰিব। চ' এপ্লাই কৰিবলৈ আপোনালোকৰ ইয়াৰ বেলেগ বেলেগ এপ্লিকেশ্যন ফৰ্ম আছে। অফিচাৰ লেভেলৰ পোষ্টৰ কাৰণে এখন বেলেগ, টিচিং পোষ্টৰ কাৰণে বেলেগ, এণ্ড গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্টৰ কাৰণে এখন বেলেগকৈ আছে। মই গোটেইকেইখনে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সতে লিংক দি দিম, আপোনালোকে তাতে গৈ ডাউনলোড কৰিব পাৰিব। চ' আপোনালোকে এপ্লাই কৰিবলৈ সেই এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি আপোনালোকৰ পে'মেণ্ট ৰিচিপ্টটোৰ সৈতে লগতে ডকুমেণ্টখিনিৰ সৈতে পোষ্ট কৰিব লাগিব ইয়াতে যিটো এড্ৰেছ দিয়া আছে এড্ৰেছটোতে। ইয়াৰ এপ্লাই লাষ্ট ডেট হৈছে 12 এপ্ৰিল 2023। চ' বন্ধু বান্ধৱীসকল ইমানখিনি আছিলে এডভাৰটাইজমেণ্ট দুইখনতে। আপোনালোকৰ যদি কিবা ডাউট থাকিলে কমেণ্টত সুধিব পাৰে। আৰু ইয়াৰ এডভাৰটাইজমেণ্ট এণ্ড এপ্লিকেশ্যন লিংক সকলোখিনি মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সতে দিয়া আছে। গোটেইখিনি তাতে গৈ চেক আউট কৰিব পাৰিব আপোনালোকে। ধন্যবাদ।